যোৱা ৰাস্তাটোতো প্ৰয়োজন আমাক, এম্বুলেঞ্চ যোৱা ৰাস্তা নাই, তেনেকুৱা টোলগেট আমাক একচুৱেলি ইয়াত প্ৰয়োজন নাই। টোলগেটৰ বিনিময়ত আমি কেতিয়াবা মৃত্যুৰ আমাৰ টোলগেট নোপোৱাকৈ ইপিনে আপোনালোকে যাব পাৰিব মদন কামদেৱ মন্দিৰ, এই গেটটোৰে আপোনালোকে যাব পাৰিব। তেওঁলোকৰ সম্পূৰ্ণ ৰাস্তা এপিনে দেখাই গৈ থাকিম, তো আপোনালোকে চাব, আপোনালোকে চাই থাকিব। হয়, আমি কেতিয়াবা তাতে মৰব লাগিব, কিয়নো ইমান টাইম ৰখিব লাগে সেই তাত টোলগেটটোত। তো ভাবিছোঁ আপোনালোকক এনেকুৱা ইমাৰ্জেঞ্চি যোৱা ৰাস্তা আপোনালোকক দেখাই দিছোঁ। যদি আপোনালোকৰ ইমাৰ্জেঞ্চি হয় তো আপোনালোকে এইপিনে যাব পাৰিব, সোনকালে যাই গৈ পাব আপোনালোকে। এইটো হৈছে বম টাৰ্ণিং এটা পাব। তাৰপিছত এইটো ৰাস্তা হৈছে সম্পূৰ্ণ ব্লক দিব নোৱাৰা ৰাস্তা, কোনো টেনশ্যন নাই, এটাই ৰাস্তা হয়। তো আপোনালোকক দেখাই গৈ থাকিম, তো আপোনালোকে বিন্দাছ গৈ থাকক আৰু আনন্দ উপভোগ কৰি গৈ থাকক। লেটছ গো। তো এনেকুৱা আহি আপোনালোকে এনেকুৱা সৌন্দৰ্য ভিউ দেখা পাব, সৌন্দৰ্য একদম প্ৰকৃতিৰ মাজে মাজে আপোনালোকে যাব পাৰিব, একদম সৌন্দৰ্য মানে সুন্দৰ পৰিৱেশৰ মাজে মাজে। তো আহি আপোনালোকে এখন ব্ৰিজ পাব। এই ব্ৰিজটোৰ আপোনালোকে লেফ্ট ছাইডে যাব নালাগিব, ৰাইট ছাইডে যাব লাগিব। ৰাইট ছাইডে গ'লে আপোনালোকে মেইন হাইৱেত উঠিব পাৰিব। মোৰ ভিউৱাৰসকল, তো আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। শেষত এটা ভাল কথা ক'ম আপোনালোকৰ কাৰণে আৰু মোৰ কাৰণে, চাই থাকিব। তো এনেকুৱা পাহাৰৰ মাজে মাজে একদম কি ধুনীয়া সৌন্দৰ্য পৰিৱেশ চোৱা, ভিউ চোৱা। এখন কলেজ বনাই আছে, এইপিনে চোৱা একদম ভিউ, এনেকুৱা সৌন্দৰ্য ভিউ আপোনালোকে উপভোগ কৰি যাব পাৰে। তো ফ্ৰেণ্ডছ, আমাক টোলগেট লাগে ৰাস্তাবোৰ উন্নয়নৰ কাৰণে, কিন্তু এইটো মই জাষ্ট ইমাৰ্জেঞ্চিৰ কাৰণে ভিডিঅ'টো বনাই দিলোঁ। থেংক ইউ। তো আপোনালোকে আহি এনেকুৱা এখন গাঁও পাব। এইখন গাঁও হৈছে ভিতৰখলা। এইখন গাঁৱৰ মাজেৰে যাব লাগিব, তাৰপিছতে আপোনালোকে মেইন হাইৱেত উঠিব পাৰিব। ইয়াতে ৰাস্তাটো অলপমান বেয়া হয়, শিলবোৰ মানে উঠি গৈছে। আজিকালি ইপিনে গাড়ীবোৰ অহা যোৱা কৰে, টোলগেটটো হোৱাৰ পৰা ইপিনে। তো ফাইনেলি আহি পালে আপোনালোকে এইটো ৰাস্তা, মেইন হাইৱে ৰাস্তা। এইপিনে যাব পাৰিব আপোনালোকে গুৱাহাটী, আৰু গুৱাহাটীৰ পৰা আহিলেও আপোনালোকে সেইপিনে যাব পাৰিব, ওলাব পাৰিব বাইহাটা চাৰিআলি, মংগলদৈ, তেজপুৰ, গড়েশ্বৰ, য'তলৈকে যাই থাকিব পাৰিব। তো আমি ফাইনেলি আহি পালোঁ মেইন হাইৱে ৰাস্তা। এতিয়া বাই। সেইপিনে থাকিল টোলগেটটো, এতিয়া আমি ইপিনে গুৱাহাটীলৈ যাম। তো আপোনালোকক ৰাস্তাটো দেখা দিলোঁ। হেল্ল' ফ্ৰেণ্ডছ, তো আপোনালোকক এইটো কথা ক'ব বিচাৰিছিলোঁ যে মানৱ জীৱনত যেতিয়াই দুখত বা বিপদত পৰে, তেতিয়া এটা কথা মনত পেলাবি যে দুখ বা বিপদ কেৱল আপোনালোকে অহা নাই বা মোলৈকে অহা নাই। আপোনাতকৈ বহুত বেছি কোটি মানুহ আছে যিবোৰ দুখৰ সাগৰত কক বকাই আছে। এনেকুৱা দুৰ্ভগীয়া মানুহ আছে, কক বকাই আছে, দিনে ৰাতি কষ্ট কৰে, কিমান মানে কষ্টত জীৱন যাপন কৰিছে। সিহঁতৰ দুখৰ লগত যদি আমাৰ দুখ যদি মিলাই চাওঁ বা ৰিজাই চোৱা, আপোনাৰ দুখ যদি ৰিজাই চোৱা, আপুনি নিজকে বহুত ভাগ্যৱান বুলি ভাবিব পাৰিব আৰু নিজকে শান্তি পাবি। একবাৰ ভাবি চাওকচোন, আপোনাৰ যদি দুখ হৈ আছে তো ভাবি চাওক, একবাৰ ভাবি চালা না? অলপ ভাল লাগিল না আপোনাৰ মনটো? তো নিজৰ দুখৰ কথাকে যদি ভাবি থকা বা নিজৰ দুখৰ কথাকে যদি ভাবি থকা, সেইটো বহুত ডাঙৰ পাপ। আৰু এটা কথা, আনৰ দুখ যদি দেখি তাক যদি দূৰ কৰিবলৈ চেষ্টা নকৰেতো আৰু বহুত ডাঙৰ পাপ। তো এইখিনি মোৰ বহুত ভাল লাগিছে। মোৰো আপোনালোকক কোৱা মানে মই কৰা এইখিনি কাম মই কৰা বা মোৰ মনত থাকিব, তো আপোনালোকৰ মনত থাকিব আৰু মোৰো মনত থাকিব। সেইকাৰণে মই এইখিনি কথা আপোনালোকক ক'লোঁ। আৰু বহুত মোৰ ইউটিউব ফেমিলিক মই এইটোৱে ক'ব বিচাৰিছোঁ, পঢ়ি ভাল